ভাবি আছো আপোনালোকে মোৰ ঘৰটো দেখো আৰু গাইছ এইটো হৈছে আমাৰ প্ৰথম ৰুম আৰু আমি ইয়াত শুই কেনে মই মাজে মাজে শুই কেনে মই ভিডিঅ' গিলা এডিট কৰোঁ আৰু যেটো হৈছে মোৰ সৰু কালৰ ফটো সবাই Hey guys, welcome back to my YouTube channel. I'm vlog মানে মোৰ ব্লগত আপোনালোকৰ স্বাগতম তো গাইছ আজিৰ ভিডিঅ'ৰ বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে কাৰণ আজি মই কত নাযাওঁ মানে ঘৰতে আছো ভাবি আছো আপোনালোকে মোৰ ঘৰটো দেখো তো একদম ৰেডি হৈ থাকক আৰু অলপমান বেলেগ কৰিম তো গাইছ মানে বলক আজি ঘৰটো চিন্তি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যদি আপোনালোকে মোৰ ঘৰটোত আহিব বিচাৰে এইফালে কলিতাকুছি বেজপাৰা হয় যদি সোমাই আহে এখন স্কুল আছে স্কুলৰ পিছফালে দি টিকুটমিনিয়া ৰাস্তা আৰু যদি টিকুটমিনিয়া ৰাস্তাতে আপোনালোকে সোমাই আহে ডাইৰেক্ট এইটো আমাৰ ঘৰ আৰু ঘৰৰ ভিতৰত সকলোখিনি বস্তু দেখুৱাই আছো আৰু গাইছ চাব পাৰে এইফালে আছে আমাৰ মানে গেটটো বন্ধ কৰা আছে বৰ্তমানে গেটটো খুলি লৈছো আপোনালোকক ভিতৰত সকলো বস্তু দেখুৱাই আছো আৰু সোমোৱাৰ লগে লগে নাজাৰা কুছ ষ্টাৰ আছে হে আৰু এইফালে আছে আমাৰ সৰু এটা পাকঘৰ মানে ইয়াত মানে খৰি চৰি ৰখা হৈছে এই খৰি দি মানে ইয়াত ভাত চাত বনোৱা হয় আৰু এইফালে চাব পাৰে এইফালে আছে আমাৰ দমকল ইয়াত আমি গা চা ধোৱা হয় সেইপিনে বাৰু আপোনালোকে ইগনৰ কৰক বাথৰুম চাথৰুম আছে আৰু এইফালে যদি আমি চাওঁ ইয়াত আছে আমাৰ মঞ্জুলিকা আৰু আপোনালোকে জানে মঞ্জুলিকালৈ বহুত যাত্ৰা কৰিছো বহুত ভিডিঅ' বনাইছো আপোনালোকে চাইছে আৰু এইফালে যদি চাওক ডাইৰেক্ট ভিতৰত সোমাৰ লগে লগে এইটো হৈছে আমাৰ প্ৰথম ৰুম আমাৰ এই ৰুমৰ বিশেষ আকৰ্ষণ হৈছে মানে মোৰ এই বিছনাখন বিখ্যাত বিছনা মানে ইয়াতে মই মানে ৰাতি থাকোঁ আৰু ইয়াত শুই কেনে মই বেছিভাগ মানে ইয়াত শুই কেনে মই ভিডিঅ' গিলা এডিট কৰোঁ আৰু গাইছ আগফালে আছে টেবুল আৰু এই টেবুলতে মই বহি কেনে পঢ়া চাওঁ আৰু এই টেবুলৰ ওপৰত আছে মোৰ কিছুমান বিখ্যাত কিতাপ চাবই পাৰে আৰু এইফালে চাব পাৰে খিৰিকীৰ নজাৰাগিলা কি মজা আৰু যদি কোনো আলহী ইয়াতে বহিব দিওঁ আৰু এইখিনিতে চাহ তাহ দিওঁ আৰু সেইটো আগৰ যদি বিছনাখন চাইছে ন সেইটোত মানে আমাৰ সৰু ভাইটিটো থাকে মানে ৰাতি ইয়াত থাকে আৰু এইফালে আছে আমাৰ দেউতাৰ পালচাৰ ইয়াতে ৰখা হয় মানে ঘৰটো বেছি ডাঙৰ নহয় সিমানো বেছি চাবলগীয়া ঘৰ নহয় তথাপি আপোনালোকক নিজৰ বুলি ভাবি কেনে মানে ঘৰটো দেখুৱাইছোঁ মানে বহুত খাই দিছোঁ আৰু এইফালে আছে মোৰ সৰু কালৰ ফটো চাবই পাৰে এইটো যিটো চাইছে এইটো মই আৰু এইটো আমাৰ সৰু ভাইটি আৰু লগতে আছে মা দেউতা আৰু গাইছ এই মালটোৰে গান চান শুনো আৰু মাজে সময়ে ডান্সো কৰোঁ আৰু গাইছ এইটো চাইডে আছে আমাৰ আৰু এটা ৰুম আৰু এইটো ৰুমৰ ভিতৰত অহাৰ লগে লগে নাজাৰা কুচিতাৰ আৰু এইফালে আছে টিভি বহুত পুৰণা টিভি হয় কিন্তু মানে এইটোৱে আমাৰ ফাৰ্ষ্ট টিভি আৰু এইফালে চাব পাৰে আমাৰ আব্বাৰ কিছুমান আৰু গাইছ মানে চাওক এইবিলাক হৈছে কেছেট মানে আমাৰ আব্বাই আগতে মানে এইবিলাকেদি গান শুনিছিল আৰু এইটো হৈছে জানমণি কেছেট মানে জুবিন গাৰ্গে গোৱা গানৰ কেছেট আৰু এইফালে বহুত আছে চাব পাৰে দুনিয়াৰ একদম কেছেটে আছে এইটো ঘৰৰ নিচিনা মানে ইয়াত থ'ব পাৰি সকলো চব কেছেট ইয়াতে থৈ দিছে আমাৰ আব্বা আগতে এইগিলা দি গান শুনিছিল এইবিলাক কেছেটে দি আৰু এই ঘড়ীটোৰ প্ৰায় 18 বছৰমান হ'ল কাৰণ মই জন্ম পোৱাৰ 1 বছৰ আগতে কিনা হৈছিল আৰু বৰ্তমানলৈকে আছে প্ৰিন্স কোম্পানীৰ ঘড়ী আছিল মানে মই জন্ম পোৱাৰ 1 বছৰ আগতে কিনিছিল আৰু গাইছ এইফালে আমাৰ আৰু এটা পাকঘৰ আছে মানে ইয়াত গেছ চেছ সকলোখিনি বস্তু আছে এবাৰে এইফালে চাব পাৰে এইফালে ভাত বনোৱাৰ কাৰণে আৰু এইবিলাক যিবোৰ ডাব্বাবিলাক দেখিছে ন ইয়াত মানে চাউল ৰখা হৈছে আৰু এইটো আমাৰ পাকঘৰ মানে ইয়াত মানে গেছত ৰন্ধা হয় মানে আৰু এইফালে বাচন বৰ্তন ৰখা হৈছে ইমানো বেছি ডিচিপ্লিন নহয় তথাপি আপোনালোকক দেখাই দিছোঁ সেই গাইছ ৰ'ব আৰু এটা বস্তুটো দেখাবলৈ পাহৰি গৈছিলোঁ আৰু এইটো বিছনাখন চাওক বিছনাৰ তলত আমাৰ কি ৰখা হয় বিছনাৰ তলত আলু আছে এইফালে মানে চব্জি ৰখা হৈছে আৰু এই মটৰ চটৰ আছে আৰু দিয়ক আমাৰ বিছনাৰ তলত এইবিলাক বস্তু থাকে ঘৰৰ ভিতৰত দেখুৱালোঁ বাৰু এতিয়া ঘৰৰ বেকগ্ৰাউণ্ডটো দেখাই আছোঁ মানে এইপিনে যদি আমাৰ গেটখন চাই গেটৰ পৰা এইফালে ডাইৰেক্ট বম ডাঙৰ এখন পথাৰ আছে আপোনালোকে চাগে জানেই আৰু এইফালে আছে এটা টিকুটমিনিয়া ৰাস্তা মানে এই ৰাস্তা দি মানে আমি আহোঁ আৰু এইফালে যদি বেকগ্ৰাউণ্ডটো চাবলৈ যাওঁ মানে সেইফালে আৰু অলপমান ঠাই আছে আৰু গাইছ সেইফালে চাবলৈ গ'লে সেইফালে আছে মানে এইফালে আছে এখন বম ডাঙৰ মানে বম ডাঙৰ সৰু সুৰা মানে চোতাল আছে আৰু এইফালে আমাৰ আইতা থাকে আৰু সেইফালে আমাৰ খুৰাহঁত থাকে আৰু গাইছ মানে দেখাবলৈ আৰু একো নাই মানে এইখিনিয়ে ভিডিঅ'টো কেনেকুৱা লাগে ভাল লাগে লাইক কৰি কমেণ্ট কৰি জনাব আৰু চেনেলটোত নতুনকৈ আহি থাকিলে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাজি দিব কাৰণ মোৰ এনেকুৱা আধা মৰা ভিডিঅ' আপোনালোকে পাই থাকিব